মই Gargee Saikia Hazarika এয়া জলকীয়া লৈছো এয়া পিয়াজ লৈছো আৰু এয়া আপোনাৰ বেতগাজ ভাজিবলৈ লৈছো মই কাটি লৈছো এয়া বেতগাজ আপোনাৰ লোৱাৰ চামত মই দেখা নাই আপাৰ চামত মই দেখিছো এয়া মই লৈ আহিছিলো এয়া আলু বেতগাজ কণী দি ভাজিম কেনেকা হয় আপোনালোকে নিজেও বনাই মেলি খাই পেলাই জনাব পিয়াজ কাটি লওঁ এতিয়া কণী কিন্তু দুটা লৈছো দেই বেতগাজ কণী দি ভাজিলে বেছি ভাল লাগে খাই সেইকাৰণে বেতগাজ ভাজিত কণী দিম জলকীয়া গিটা আপোনালোকে জ্বলা হ'ব পাৰে সেইটো কাৰণে মই গোটাকে দি দিম এয়া গোটাকে দি আছো জলকীয়া গোটাকে দিম এতিয়া মই কেৰাহী অন কৰি পেলাই মিঠাতেল দিম মিঠাতেল দি আপোনাৰ বেতগাজ ভাজি বনাম কেৰাহীখন গৰম হওক তাৰপিছত বেতগাজ ভাজি বনাম আজি কচু দালিও বনাইছো ভাতৰ হুঁচেলো মাৰিলে দেই ভাত বনাইছো লগতে আজি মানে কচু দালি এয়া মই মিঠাতেল দিছো মিঠাতেলটো দি বেতগাজৰ কাৰণে মিঠাতেলটো অকণ সৰহকৈ দিলে ভাল লাগে শুকান হয় শুকান ভাজি খাই বেছি ভাল লাগে এটোত আপোনাৰ কচু দালি কচুৰ মানে থুৰি কচু লৈ আহিছিলো এ দালি কচুৰ দালি বেতগাজ আৰু জহা চাউলৰ ভাত এতিয়া পিয়াজ আৰু জলকীয়া দি দিছো তেলটো গৰম হ'ল পিয়াজ আৰু জলকীয়া পিয়াজখিনি ভালকৈ ভাজি লৈছো তাৰপিছতে আপোনাৰ মই এয়া কণী দুটা আপোনাৰ দি দিছো কণী দুটা দি পেলাই ভাজিম এয়া হালধি দিব লৈছো হালধি দিছো আপোনাৰ এইখিনি বেতগাজ আৰু আলু যে কাটি থৈছিলো এইখিনিতে মই ইয়াত দি দিছো অলপ তিতা ভাব এটা আহে কিন্তু বহুত ভাল লাগে বেতগাজ খাই তেলটো সৰহ হ'লে ভাল লাগে না তেলটো সৰহ হ'লে ভাল লাগে এতিয়া মই নিমখ দিম সোৱাদ অনুসৰি আপোনাৰ মই নিমখ দিম আপোনালোকক দেখাই আছো ৰ'ব মই কেনেকৈ ভাজিছো বেতগাজটো মই দেখাই আছো আপোনালোকক চাব ৰ'ব বেতগাজ আলু আৰু কণী দি বনাইছো এতিয়া সিজিব টাইম লাগিব অলপ এতিয়ালৈকে মই বেলেগ কামখিনি কৰি লওঁ এয়া মই আকৌ অলপ লৰাই দিছোঁ বেতগাজখিনি ডিব্ৰুগড় গৈছিলোঁ আহোঁতে ঘৰৰ পৰা বেতগাজ লৈ আহিলোঁ সেইকাৰণে ঘৰৰ মোক পৰিয়ালে বহুত ভাল পায় বেতগাজ খাই এইটো আপুনি মাটি দালিত দিও খাব পাৰে মাটি দালিত দি খাইও বহুত ভাল লাগে এয়া বেতগাজ বনাই আছো গৈ পেলাই আহি গোলাঘাটত সোমালোঁ আচুৰ্যৰ বিয়া খালোঁ খুব ভাল লাগিল আহি খুব ধুনীয়া আপ্যায়ন হৈছে অসংখ্য মানুহ ইমান ভাল লাগিলে গৈ তাৰ পৰা আহি পেলাই মই ইমান মানে ভিডিঅ' কৰিবলৈ মোৰ অকণ লাজ লাগিলে গোটেই মানুহবোৰ আছে সেইকাৰণে অকণমান দুখনমান ফটোৱে তুলিলোঁ সেই ফটোকে মই আপোনালোকক দিম লগত চাব
এয়া আমাৰ বেতগাজ ভাজি হৈ গ'ল ধুনীয়াকৈ। এতিয়া মই ভাতৰ লগত খাবলৈ যোগাৰ কৰি থৈছোঁ। নমস্কাৰ। আপোনালোকে মোৰ সকলো ভিডিঅ' চাব বুলি আশা কৰিলোঁ। মই মাজে মাজে আহোঁ, মানে কৰ্মৰ ব্যস্ততাত ঘৰুৱা কামেই, মই একো চাকৰি তাকৰি নকৰোঁ যদিও ঘৰুৱা কামে মোৰ ঘৰৰ বহুত মানে ঘৰৰ কামবোৰ সকলোৱে ময়ে চাবগৈ লগা হয়, মানে ঘৰৰ পৰিয়ালকো ময়ে চাবগৈ লগা হয়। সেইকাৰণে মই সদায় ভিডিঅ' দিবলৈ মই নোৱাৰোঁ। যিকণ সময় পাওঁ সেইকণতে কৰোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব বুলি মই আশাৰে বাট চাই ৰ'লোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব আৰু নজনাখিনি শিকাই দিব। নমস্কাৰ। মোৰ এটা ইউটিউব চেনেলো আছে, সেইটো হ'ল গাৰ্গী শইকীয়া হাজৰিকা বুলি মাৰিলে গম পাব, গাৰ্গী কিটচেন। তাতো মই ভিডিঅ' দিওঁ, কিন্তু মই বহুত দিন দিব পৰা নাই ভিডিঅ'। মাজে মাজে দিওঁ, আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰিব ইউটিউবটো, আৰু ভিডিঅ'বোৰ চাই পেলাই মোক আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ।